ফ্ৰেণ্ডছ, অমলানজ্যোতি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ'লৈ আমি আগবাঢ়ি ওলাইছোঁ। আমি যাম এতিয়া হাবুঙত ধেমাজি হাবুং কি দেখাব পাওঁ আপোনালোকক দেখাম। আৰু মোৰ লগত ওলাইছে এজন ব্যক্তি, এয়া শৰ্মা, এয়া মোৰ লগত ওলাইছে। আৰু নতুনকৈ বাইক এখন ল'লোঁ, তাকে বাইকখন লৈ পিনে ক'তনো যাম, হাবুঙৰ পৰা ফুৰি আহোঁগৈ বুলি ওলাইছোঁ। এইখন বসন্তীখন লৈ যাম আজি হাবুঙলৈ। আমি দুটা ওলাইছোঁ, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু হাবুং দেখাই আছোঁ আপোনালোকক কি দেখাব পাওঁ। ফাইনেলি এতিয়া আহি আমি কাইটং ঘাট পাইছোঁহি। এয়া সময় মই কাইটং ঘাটত উপস্থিত। ৰাস্তা বেছি গৰম প্ৰকাশ গৈ নকওঁ, হয় নহয়? সোনকালে যোৱাটো জৰুৰী, কিন্তু এতিয়া বৰ্তমান বাজিলে 1টামান বাজিলে। আমি সোনকালে পাবগৈ লাগিব, হাবুঙৰ পৰা ঘূৰি আহিব লাগিব। ফাইনেলি হাবুঙলৈ যোৱা ৰাস্তা পাই গৈছে। এইফালে সোমাই যাম এতিয়া হাবুঙলৈ। এই গেটত লিখা আছে হাবুং বুলি, এইফালে সোমাই যাম। ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাইনেলি আমি এতিয়া এইফালে হাবুং এতিয়া গেটৰ ফ্ৰণ্টত আছোঁ। সৌন্দৰ্য
কি কৰে। আমি এতিয়া সেইদিনা হোটেলত সোমালোহি। হোটেলত সোমাই এয়া চাহ আৰু পৰঠা, এয়া চাহ আৰু পৰঠা এয়া খাই লৈছোঁ। মোৰ লগত শৰ্মা আছে, এয়া শৰ্মায়ো খাব এতিয়া ধুনীয়াকৈ চাহ খাই আছে। কাইলৈ এতিয়া আমি হাবুঙত সেৱা চেৱা কৰি ল'লোঁ। আৰু বেটা গামোচা এখন লৈছে, গামোচা এখন ল'লে 450 টকা দি পিনে গামোচাখন লৈ ল'লে। আমি সেৱা চেৱা কৰি ধুনীয়াকৈ খাই বৈ মেলি এতিয়া যাবলৈ ওলাইছোঁ কাইলৈ। ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।